Hello guys, welcome back to my mini blog. তো মই ধুনীয়াকৈ চুলিটো ঠিক কৰি ল'লোঁ আমাৰ হেণ্ডচাম ছাৰৰ লগত যাবৰ কাৰণে আৰু এইফালে মোৰ চেণ্ডেল যদি নেদেখাওঁ আপোনালোকক কেনেকৈ গম পাব মোৰ যে নতুন চেণ্ডেল হয় নাই আৰু এই গাড়ীকেইখন চাওক না ভিডিঅ' গেম খেলাৰ দৰে একদম আগা পিছাকৈ গৈ আছে কি বঢ়িয়া লাগিছে চাবৰ কাৰণে আৰু এনেকৈ গাড়ী চাইছে আমি আহি পেলাই এখন ধুনীয়া স্কুল এই স্কুলখন আপোনালোকে নিশ্চয় চিনি পাইছে কাৰণ ইয়াতে মই প্ৰায় আহিয়ে থাকোঁ বছৰত দুবাৰ কৰি আৰু এইখনৰ নাম প্ৰথমতে যেতিয়া আহিছিলোঁ তেতিয়া আছিলে ছেমফৰ্ড ফিউচাৰিষ্টিক স্কুল কিন্তু এতিয়া নামটো চেঞ্জ কৰি দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল বুলি ৰাখি দিছে ভিতৰত যিহেতু বহুত গৰম আছিলে সেইকাৰণে কিছুমান পেৰেণ্টছ বাহিৰতে আছিলে কিছুমান ভিতৰত আছিলে ষ্টুডেণ্টছৰ লগত আৰু ষ্টুডেণ্টছবোৰো সাজু হৈ গৈছিলে খেলিবৰ কাৰণে আৰু এইবাৰ আছিলে 12 আছাম ষ্টেট টাইকোৱাণ্ডো ITF চেম্পিয়নশ্বিপ আৰু ইফালে আমাৰ হেণ্ডচাম ছাৰে ষ্টেজৰ ওপৰত বহি পেলাই ধুনীয়াকৈ চাই আছিলে সকলোকে আৰু ইফালে ধৰিত্ৰী বা আৰু উদয় দায়ে ইনষ্ট্ৰাক্টৰ কেইজনক বুজাই দি আছিলে কেনেকৈ কি কৰিব লাগে মই মানে ঘৰত ভাত খাই গৈছিলোঁ কিন্তু ব্ৰেকফাষ্টখিনি দেখি মোৰ ভোক লাগি গ'ল তো মই সেইখিনি থুচি ল'লোঁ তাৰপিছত বাহিৰত যেতিয়া আহি দেখিলোঁ ছাৰে কোৱা দুআষাৰ মই শুনিবই নাপালোঁ গেমখন ষ্টাৰ্টে কৰি দিলে মই ইমানে খোৱাত বিজি হৈ আছিলোঁ মানে তাৰপিছতনো কি কৰিম বাহিৰত থকা ধুনীয়া ধুনীয়া মেডেল মমেণ্টখিনিকে মই বোলো আপোনালোকক দেখুৱাই দিওঁ এবাৰ কথামতে এই ফাৰ্ষ্ট মেচখন ষ্টাৰ্ট হৈ গ'ল ব্লু কালাৰ পিন্ধাজনে কি হাঁহি এইফালে ফাইট কৰি আছিলে ছেকেণ্ডতে ছোৱালীকেইজনী ইহঁতৰো ৰেড কালাৰজনী হাঁহি বেয়া ফাইট কৰি আছিলে এনেকৈ সৰু সৰুবোৰৰ পাৰ হৈ গ'ল তাৰপিছত আহি গ'ল ডাঙৰবোৰৰ ভিতৰত ছোৱালীবোৰক আগতে দিলে আৰু ইহঁত দুজন দেখিবলৈ ফ্ৰেণ্ড যেন লাগি আছিলে যেতিয়া ইজনে সিজনক মাৰে নহয় ইহঁতৰ ফেচিয়েল এক্সপ্ৰেশ্যন চাই খুব ভাল লাগি গৈছিলে ইহঁতৰ ফাইটিং চাই ইমান ভাল লাগি আছিলে নহয় মই আৰু অংকিতাই ধুনীয়াকৈ চকী আনি পাৰি ইয়াতে বহি পেলাই বেয়া মজা লৈ আছিলোঁ খেলখন অকণমান টাইমৰ কাৰণে ৰখাই দিলে তাৰপিছত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী এটা আছিলে সেইটো সম্পন্ন কৰিলে প্লাছ গেষ্ট আহিছিলে তো তেওঁক সম্ভাষণ জনালে আৰু যিসকলৰ খেলা হৈ গৈছিলে তেওঁলোকক যিগৰাকী গেষ্ট আহিছিলে তেওঁৰ হতুৱাই মেডেল দিয়ালে কাৰণ এনেকুৱা বহুত ষ্টুডেণ্ট থাকে যোনে মেডেল নোলোৱা কৰি গুচি যায় সেইকাৰণে মেডেল দিয়া হোৱাৰ পিছতে এইবাৰ আৰম্ভ হৈ গ'ল ল'ৰাবিলাকৰ ফাইটিং চাই চবতকৈ বেছি ভাল লাগে মোৰ আপোনালোকৰ কোনটো ফাইটিং চাই ভাল লাগে ক'ব সেইবাৰতো ছোৱালীবিলাকৰ আছিলে এইবাৰ ল'ৰাবিলাকৰ সৰু ডাঙৰ সকলোৰে মিলাই পেলাই হৈছে তো আপোনালোকে কমেণ্ট বক্সত জনাব আপোনালোকে ল'ৰা ফাইটিং ভাল পায় নে ছোৱালী ফাইটিং চাই ভাল পায় তাৰপাছতে আহি গ'ল লাঞ্চ ব্ৰেকত কিন্তু চব মই ভাল পোৱা বস্তু আছিলে দেই গাইছ তাৰপাছতে অকণমান পিছতে আকৌ খেল ষ্টাৰ্ট হৈ গ'ল এইবাৰৰ খেলখিনিতো আৰু বেছি মজা লগা আছিলে আপোনালোকে দেখিয়ে চাগে গম পাইছে কিমান তাগৰা খেল হৈছে আৰু ল'ৰাবিলাকৰ খেলবিলাক এনেকুৱাই হয় ইহঁতক দেখিলে নিজৰে খেলি লাগি যায় হয়নে গাইছ গেমখন অকণমান টাইমৰ কাৰণে ৰখাই আকৌ প্লেয়াৰ্ছসমূহক গেষ্টৰ হতুৱাই মেডেল দিয়া গ'ল কাৰণ বহুত গৰম পৰিছিলে তো মাজে মাজে শ্বৰ্ট ব্ৰেকটো বন্ধা নাই গাইজ মেডেল দিয়া হোৱাৰ পিছতে ছিংগল টুলছ আৰম্ভ কৰিলে বেছি টাইম নৰখিলে কাৰণ বহুত গৰম আছিলে আৰু প্লেয়াৰ্ছবিলাকৰ যিহেতু বহুত দিগদাৰ হৈ যায় অলপ ৰখি দিলে সেইটো কাৰণে তো প্ৰথমে সৰু ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰিলে তাৰপিছতে আপোনালোকৰ ডাঙৰ ছোৱালীবিলাকক আৰম্ভ কৰিলে আৰু ৰাইট ছাইডৰ ছোৱালীজনী চাই থাকিব না গাইজ ইমান ধুনীয়াকৈ কৰি থাকে মাজতে তাই পাহৰি যায় তাৰপিছত তাই ৰখি দিয়ে টুলছসমূহ হৈ যোৱাৰ পিছত আহি গ'ল স্পেচিয়েল টেকনিক ওপৰত যে ব'ৰ্ডখন দেখিছে তাতে দূৰৰ পৰা দৌৰি আহি কিক কৰিব লাগে কোনে কেনেকৈ কি কিক কৰিব সেইটো নাজানো কিন্তু তাতে টাচ কৰিব লাগে আৰু ৰখা পজিশ্যনৰ ওপৰতো বহুত কথা ডিপেণ্ড কৰে আপোনালোকে নাভাবিব যে ওখ হ'লে সেইখন টাচ কৰিব পাৰে চাপৰ ল'ৰাইও সেইখন টাচ কৰিব পাৰে কোনটো টেকনিকত কৰে সেইটো আপোনালোকৰ নিজৰ কথা এতিয়া এই ল'ৰাজনকে চাওক ইমান ওখ তথাপিও সি ব'ৰ্ডখন টাচ কৰিব নোৱাৰিলে মইতো হ'লে চাগে ক'বাতে থাকিলোঁ হয় গাইজ এতিয়া ইয়াক চাওক কি আৰামত আহি পেলাই ব'ৰ্ডখন টাচ কৰিছে দেখিয়ে মজা লাগি গৈছে হয়নে গাইজ তাৰপাছতে সকলোৱে মেডেল চেডেল লৈ গ্ৰুপ ফটো এখন উঠিলে আৰু আমিও ঘৰলৈ বুলি ওলালোঁ তো আজিলৈকে ভিডিঅ'টো এইখিনি আছিল